কবিতাৰ শিৰোনাম আচলতে হ'ব লাগিছিল, ৰচনা ৰূপাত যোগানন্দ। আচলতে হ'ব লাগিছিল, প্ৰেমত পৰাৰ আগতেই কৰাহে নহ'ল। তোৰ মোৰ মাজত এখন দীঘলীয়া চুক্তি, হয় এখন চুক্তিপত্ৰ, সদনত ঠিক বিল পাছ কৰাৰ দৰে। তেজেৰে স্বাক্ষৰিত কৰাব লাগিছিল পৃষ্ঠা পৃষ্ঠা জীৱনৰ দলিলবোৰ, দুখন হিয়াৰ সুস্থিৰ শৰীৰ আৰু মনৰ অনুমতি লৈ। জোন বেলি তৰাক পুৰি পুৰি সাক্ষী সজাব লাগিছিল মায়াবী অনুভৱবোৰ, কৰাহে নহ'ল। আহিল নহয় এতিয়া বতৰীয়া ভদীয়া বান, মাথাউৰি খহাই খহাই মন মাৰিবলৈ। মৰিলো যে মই, হিয়াৰ মৰম আধা বাটতে বাউলি কৰাকৈ এলাগি পচোৱা, আহেনো ক'ৰ পৰা। নিবিচৰাকৈ নমা দুখৰ বৰষুণ যাকে আকৌ নেদেখে একো, তিয়াই এফালৰ পৰা কোন দিশে বাচিবি কোন দিশে আজি জীৱন ধুমুহাৰ পৰা। আচলতে হ'ব লাগিছিল কিছু কথা, পতাহে নহ'ল। এই ধৰ ইজনে সিজনক বুজিব পৰা, বাকীবোৰ দিলেই হ'ল। জীৱটো বাৰু কেতিয়াও নিবিচাৰো দে, এক জীৱ হৈ আমাৰেই উশাহ বহোৱা। হ'ব লাগিছিল কথাবোৰ সাগৰত নাও বোৱা, সুখ দুখৰ বণিক হোৱা, সপোনবোৰতে এক হোৱা, নহ'লহে একো কোৱা। থ'ব লাগিছিল ন্যূনতমকৈ বন্ধকত কিছু পাৰ্চনেল প্ৰপাৰ্টি, মোৰ সকলোবোৰেই ল'লি, থোৱাহে নহ'ল তোৰ একোকে। এই ধৰ পগলাকৈ মন, মোৰ ভাল দিনবোৰত দেখোন ঠিকেই আছিল সকলোবোৰ। সময় বেয়াতেই সলনি হ'ল মনবোৰ, সময়বোৰ সকলোবোৰ। ধন্যবাদ।